নমস্কাৰ এই মুহূৰ্তত ঐক্যজিত টক্সৰ দৰ্শকসকলৰ বাবে লৈ আহিছোঁ এটা খুবেই ডাঙৰ বিগ ব্ৰেকিং নিউজ। দুই দালালক থানাৰ পৰা মোকলাই আনি পিন্ধালে মালা। সমগ্ৰ ৰাজ্যৰ লগতে হাইলাকান্দি জিলাতো মঙলবাৰে মাটি দালালৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাই 12জনকৈ দালালক গ্ৰেপ্তাৰ কৰে। আৰক্ষীৰ এই অভিযানক জনসাধাৰণে প্ৰশংসা কৰাৰ সময়তে জিলাখনৰ আলগাপুৰ সমষ্টিৰ Aiudfৰ বিধায়ক নিজামুদ্দিন খানে থানাৰ পৰা দুজন দালালক মোকলাই আনি মালা পিন্ধাই চহৰৰ মাজেৰে শোভাযাত্ৰা কৰোৱা ঘটনাই তীব্ৰ আলোড়নৰ সৃষ্টি কৰিছে। উল্লেখযোগ্য যে মাটিৰ দালালিত জড়িত দুজন লোকক আৰক্ষীয়ে আটক কৰাৰ পিছতে মঙলবাৰ দিনত ভাগত বিধায়ক খান আলগপুৰ থানাত উপস্থিত হয় আৰু থানাত উপস্থিত হৈ বিধায়কগৰাকীয়ে দালাল দুজনক মোকলাই আনে আৰু অকল মোকলাই অনাই নহয়, বিধায়ক খানে দালাল দুজনক ফুলৰ মালা পিন্ধাই আলগপুৰ চহৰৰ মাজেৰে খোজকাঢ়ি সমদল কৰি ঘৰলৈ লৈ আহে। আনকি সেই সময়ত বিধায়কগৰাকীৰ একাংশ সমৰ্থক ৰাজপথত ফটকা ফুটাই আনন্দও উল্লাসনা কৰে।